হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ অন্যটি ব্লগলৈ। বহুত দিনৰ পিছত নতুন এটা ব্লগ লৈ আহিছোঁ আৰু ঘৰত গ'লোঁ যে বিহু খাব গৈ গা চা বেয়া হৈ গ'ল অলপ, সেইকাৰণে বহুত দিন ভিডিঅ' বনোৱা হোৱা নাছিলে আৰু আজি ভাবিছোঁ নতুন এটা ব্লগ আৰম্ভ কৰোঁ। এয়া নতুনকৈ ব্লগ এটা আৰম্ভ কৰিছোঁ আৰু এইফালে আমাৰ জানো গানৰ প্ৰেক্টিছ কৰি আছে। এই গান গাব আজি যিহেতু 26 জানুৱাৰী হয়, তাৰ এছেম্বলি আছে 10টা বজাত, তো এই গানৰ প্ৰেক্টিছ কৰি আছে। আমাৰ এইফালে আকৌ আমাৰ গুড়িয়া বাইদেউ শুয়ে আছে। গুড়িয়া বাইদেউ শুই আছে। আমাৰ বাইদেউ উঠাই নাই, 8:30 বাজিলে, আমি দুটা উঠিছোঁ। এয়া আৰু জানুৱাৰী গান গাব লৈছে। কোৱাচোন গানটো কোন? आपको सुंदर दिया पहनता है, कैसी थी तेरा चांद में और चांद हमेशा रहता है। तेरे मिट्टी में मिल जावा गुल बन के, मैं खिल जावा इतनी सी है दिल की आरज़ू। तेरे नदियों में बह जावा, तेरे खेतों में लहरावा इतनी सी है दिल की आरज़ू। ইফালে ভাত বনাব আহিছোঁ আৰু একাপ চাহ বনাই লৈছোঁ। তাৰ আগতে চাহ একাপ খাই লওঁ। এইফালে গণতন্ত্ৰ দিৱসৰ মিঠাই আনিছে, মিঠাই কচুৰি আছে, মিঠাইখিনি আছে। জানো মিঠাই খাবা? গণপতি বাপ্পা আছে, আছে খাবা? ইয়াক মিঠাই এটা দিওঁ, ইহঁতেতো চাহ নাখায়। তুমি খোৱা, আহা খোৱাহি। এয়া মই মৰিচা শাকখিনি চাফাকৈ পাতে ডালেখিনি এনেকৈ কাটি কুটি লৈছোঁ, ধুনীয়াকৈ ধুই লৈছোঁ। আলু এটা কাটি লৈছোঁ, পিঁয়াজৰ কলি এইখিনি, তাৰপিছত আদা নহৰু পেষ্ট, জলকীয়া পেষ্ট, সৰিয়হ পেষ্ট, পিঁয়াজ কাটি লৈছোঁ এটা, শুকান জলকীয়া, তেজপাত, জিৰা গোটা আৰু এয়া পাঁচফোৰণ। কেৰাহীত তেল গৰম কৰি লৈছোঁ। প্ৰথমতে মই শুকান জলকীয়া আৰু পাঁচফোৰণখিনি এনেকৈ দি লওঁ। আদা নহৰুখিনি দি দিম পেচেন হিচাপে। এতিয়া মই ইয়াতে আদা নহৰু পেষ্টটো দি দিলোঁ। এইখিনি অকণমান এনেকৈ ফ্ৰাই কৰি লওঁ, কেঁচা গোন্ধটো যোৱালৈকে। এতিয়া মই ইয়াতে গোটাকৈ কাটি থোৱা আলুখিনি পিচ পিচ কৰি আলুখিনি দি দিলোঁ। এতিয়া আলুখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ, তাৰপিছত গোটেইখিনি এনেকৈ দি দিলোঁ। এতিয়া মই ইয়াতে জোখমতে নিমখ, এইখিনি অকণমান ফ্ৰাই কৰি ল'ম। তাৰপিছত ইয়াতে মই সৰিয়হ দিম। এতিয়া মই ইয়াতে পিঁয়াজৰ কলিটো দি দিলোঁ। জলকীয়া পেষ্টটো, অকণমান যদি খাইছোঁ, এতিয়া মই সৰিয়হ পেষ্টখিনি দি দিম, অলপ ফ্ৰাই কৰি ল'ব লাগিব। সেইখিনি অকণ ভজা ভজা হৈ গ'ল। তাৰপিছত এতিয়া মই দিছোঁ ইয়াতে সৰিয়হ পেষ্টখিনি। এইখিনি দি অকণমান লগাব লাগিব। তাৰপিছত কম সাধাৰণ পানী দি পেলাই
2 দিন আছে এতিয়া অকণমান মোৰ চচৰি ৰেডি পানীখিনি শুকাই এনেকুৱা হৈছে তাৰপিছত ইয়াত অকণমান ধুনীয়া পানী দিছোঁ তাৰপৰা ৰেডি দুপৰীয়া ভাত পানী খাই অকণমান ৰেষ্ট কৰিলোঁ তাৰপিছত এতিয়া বনাম আকৌ ম'ম' সন্ধিয়াৰ কাৰণে আজি যিহেতু বহুত ঠাণ্ডা সেইকাৰণে বেছি গৰম কিবা এটা হৈ যাওঁ ইয়াক কুহুমীয়া পানীৰে অকণমান হেৰি কৰি মুঠি লওঁ এইটো ৰিফাইন দিম তাৰপিছত বেকিং পাউডাৰ অকণমান দিম চেনি চামুচ চেনি ইয়াতে মই নিমখ অলৰেডি দিয়ে লৈছোঁ নিমখটো দিব লাগিব চেনি চামুচ দিছোঁ তাৰপিছত ইয়াত বেকিং চ'ডা অকণমান দিম বেছি নহয় অকণমান তাৰপিছত ইয়াত ৰিফাইন এতিয়া মই কুহুমীয়া পানীখিনিৰে ধুনীয়াকৈ মঠা হৈ গ'ল এইখিনি হৈ গ'ল এনেকৈ মঠি পেলাই থৈ দিলোঁ এইখিনি অকণমান দেৰি থৈ দিলোঁ পিঁয়াজ কাটি কাটি চকু পানী ওলাই আহিছে পিঁয়াজখিনি কাটি ল'লোঁ এতিয়া পাতকবি কাটিম তাৰপিছত স্কোৱাচ ৰিং এটা সেইখিনি কাটি লওঁ আদাখিনি আমাৰ জানি চাইকেল চলাই আহিলে হয়নে ঠাণ্ডা আছেনে বাহিৰত ঠাণ্ডা আছেনে নাই ছিঙি গ'ল মাস্ক কেলে ছিঙি পেলালা আৰু সেই তুমি যে চাইকেল চলাই আছা যে সেইকাৰণে গৰম লাগিছে এনে ঠাণ্ডা আছে এনে বহুত ঠাণ্ডা কেইটা পিন্ধিছা যে তিনিটা চাৰিটা পিন্ধিছে এইটো হাইনেক পিন্ধিছে আকৌ তাৰ তলত স্পৰ্টিং আছে চাওঁ কি আছে এয়া সেইকাৰণে তোমাৰ গৰম লাগিছে কেইটা পিন্ধি তিনিটা চাৰিটা আছেচোন আৰু তোমাৰ আৰু ঠাণ্ডা লাগিবনে কেলে গোটেই খুলিছে আকৌ পেণ্টটো খুলি থোৱা পেণ্টটো লেতেৰা লাগিছে নহয় ইছ ৰাম অৱস্থা কেনেকে পানীত খেলিব গৈছিলে মোৰ সকলোবোৰ ৰেডি হৈ গ'ল এইফালে পালেং শাক ধনিয়া আৰু বিলাহীকেইটা এনেকৈ ধুই ৰেডি কৰি থৈছোঁ এইকেইটা মই পুৰি ল'ম আৰু এয়া নহৰুটো পুৰি ল'ম তাৰপিছত এইফালে আটাখিনি এনেকৈ লৈছোঁ তাৰপিছত ইয়াতে গাজৰ আৰু স্কোৱাচ তাৰপিছত পাতকবিখিনি পিঁয়াজখিনি এইখিনি চব ৰেডি হৈ গ'ল এতিয়া বনাম কিন্তু অকণমান দেৰি গুড়িয়াও শুই আছে তাইকো উঠাই দিওঁ সন্ধিয়া হৈ গ'ল ধূপ চাকি অলপ জ্বলালোঁ তাৰপিছত আহি বনাই আছে এইখিনি ইয়াত তেল গৰম হৈছে ইয়াতে মই আদাখিনি দি দিছোঁ পিঁয়াজখিনি দি দিম
মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি পেলাই অকণমান এনেকৈ ভাজি ল'ম। তাৰপিছত মই পিঁয়াজখিনি দি দিম। অকণমান ভাজি ল'ব লাগিব। মোৰ পিঁয়াজখিনি অকণমান নৰম হৈ গৈছে। এতিয়া মই ইয়াতে গাজৰ আৰু পাতখিনি দি দিছোঁ। এইখিনি অকণমান লৰাই এনেকৈ পানীখিনি লগাই পেলাই তাৰপিছত পাতখিনি দি দিম। মোৰ স্কোৱাছ আৰু গাজৰখিনি অকণমান নৰম হৈছে। আৰু এতিয়া মই ইয়াতে দিম পাতকবিখিনি দি দিম এতিয়া। পাতকবিখিনি দি অকণমান দেৰি লৰালাম। তাৰপিছত পানীটো কমিলে সেইখিনি বন্ধ কৰি দিম। কৰি দিব নিমখ এড কৰিলোঁ। এতিয়া এইখিনি মই পানীটো ওলাব। এতিয়া পানীখিনি কমিলে সেইখিনি বন্ধ কৰি দিম। এতিয়া পানী ওলোৱা কমি এতিয়া পূৰা পানী ওলাব। মোৰ এইখিনি পানী নোহোৱা হৈ গ'ল আৰু মোৰ এইখিনি ৰেডি হৈ গ'ল। এতিয়া মই বন্ধ কৰিলোঁ। বাছ এইফালেখিনি এনেকৈ সৰু সৰু লাড্ডু বনাই লৈছোঁ আৰু এইখিনি বাকীখিনি এনেকৈ ঢাকি থৈ দিছোঁ অলপ দেৰি। এইখিনি কৰাৰ সময়ত কি ৱাও মাৰি আছে দুয়ো। ৱাও ৰবা গুৰিয়া ৰবা। ধুনীয়াটো বেয়া হৈ গ'ল। ধুনীয়াটো বেয়া হৈ গ'ল। তুমি যে ডাঙৰ হ'ব বুলি কৈছা দেখিছা, কি সৰু বুলি কৈছা কিমান ডাঙৰ মানে এইটো সৰু সৰু কৰি বনাব লাগিব। মই ভাবিছো ইমান সৰু সৰু বনাব কি খাব পাম। হয়নে গুৰিয়ে? দাণ্ডাৰে তেনেকে ভাবিছে। লাড্ডুটো ভিতৰত সোমাব কেনেকে? এনেকে ভাবিছিলো। লাড্ডু বেলিম বুলি ভাবাই নাই। মই খানা বনাইছো। তোমাগি Untuk aku nak dari hati. Halo. Tumi iman diri hamu di saja sih? Tumi iman diri hamu dila. Bapri, rati bagus ya. Tumi hamu dia san. Ini beri? Mau tahu? Bersih golga. Halo, Farah. Ifalai kan kalau ini ke refine laga lusu. Bisa dia tuh mau didi. 1, 2, 3.
এয়া গুড়িয়া জানে আমাৰ খাব লৈছে আৰু হৈ গ'ল ম'ম' কেনেকুৱা হৈছে মজা ভাল লাগিছে পানী তোমাৰ কেনেকুৱা লাগিছে মজা খোৱাই নাই পানী লাগিলে পানী পানী লাগিব ঠিক আছে এয়া খাব লৈছে ইহঁতে জানো দুবাৰ খাইছে ম'ম' আগতে একবাৰ খাই লৈছে হয়নে এইফালে আমাৰ এই দুটা চিপ গেছ হয়নে ম'ম' পাৰ্টি হয় জানো তোমাৰ নাম কি আছিলে সমদীপ কি ৰয় আৰু তোমাৰ মনোদীপ ৰয় না এই দুটা আমাৰ যে চিপ গেছ ম'ম' পাৰ্টিৰ হয়নে জানো ৰবা দি আছো ৰবা আৰু ইহঁতক খাব দিলোঁ আৰু মই এতিয়া অকণমান ফ্ৰেছ হ'লোঁ তাৰপিছত খাম আৰু আজি ব্লগটো ইমানতে সামৰোঁ পুনৰ লগ পাম উন্নতি ব্লগৰ সৈতে আজিলৈ ইমানেই বাই বাই